সকলোকে নমস্কাৰ জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে মায়ে আজি লাড়ু বনাইছিল, মুড়িৰ লাড়ু, তাকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কেনেকৈনো বনাইছে। প্ৰথমতে গুড় কাটি লৈছে সৰু সৰুকৈ, ইমান সৰুও কৰা নাই, ডাঙৰে আছে। কেৰাহীত পানী দিছে, তাৰপিছত গেছটো জ্বলাই দিছে আৰু গুড়খিনি তাত দি এনেকৈ লৰাই আছিল। এনেকৈ গুড়বোৰ কাটি লৈছে আৰু গুড়খিনি মানে পগাই থাকিব লাগিব বহুত সময়, যেতিয়ালৈকে মানে আঠা আঠা হৈ নাযায়। চাওক, আৰু গুড়ৰ গন্ধটো একদম দূৰলৈকে গুচি যায়। তো এইখিনি মুড়ি, তাৰপিছত এই গুড় ৰেডি হৈ আছে। গুড়খিনি অলপ লাহে লাহে গোটা হৈ যাব। আমাৰ গুড়খিনি হৈছে আৰু একদম আঠা আঠা হৈ গৈছে। এতিয়া ইয়াৰ ওপৰত মুড়ি ঢালি দিব লাগিব। যেতিয়া মুড়ি ঢালি দিব তেতিয়া তাৰমানে এইটো কেৰাহীটো জুইৰ পৰা নমাই ল'ব লাগিব আৰু অলপ অলপকৈ মুড়ি ঢালি দিব লাগিব। আচলতে মুড়িৰ লাড়ুকেইটা বনাওঁতে দুজন মানুহ হ'লে বেছি ভাল হয়, অকলে বনাবলৈ খুব দিগদাৰ। গুড়খিনি সোনকালে মানে টান হৈ যায়। এনেকৈ এজনে তাৰমানে সেইখিনি গুড়খিনি লাৰি থাকিব, মুড়ি আৰু গুড়খিনি মিক্স কৰি থাকিব, আৰু আনজনে তাৰমানে মুড়িবোৰ দি থাকিব অলপ অলপকৈ। চাওক, আৰু খুব সোনকালে বনাব লাগে, নহ'লে মানে গোটা লাগি যায়, গোটেইখিনি লাড়ু হৈ নুঠে। আৰু আমি মা আৰু মই দুয়োজনে মানে বনালোঁ লাড়ুখিনি, অকলে অসুবিধা হয় যিহেতু মাৰ। মায়ে কেনেকৈ বনাইছে প্ৰথমতে সেইখিনি দেখুৱাই দিছোঁ, তাৰপিছত ভিডিঅ'টো অফ কৰি আৰু ময়ে বনাইছোঁ। আমাৰ লাড়ু ৰেডি হৈ গ'ল, এইখিনি লাড়ু হৈছে। আৰু বিহু বুলি জেতুকা লগাব লাগিব, মই গৈ আছোঁ জেতুকা ছিঙিবলৈ। জাগা নাই, চাদৰ ওপৰতে জেতুকা ৰুইছোঁ, দেখাই আছোঁ ৰ'ব জেতুকাৰ গছডাল। এইডাল মোৰ জেতুকাৰ গছ। জেতুকাৰ ডাল এডাল ৰুইছিলোঁ, ইয়াৰ পৰাই হৈছে। এইডাল এডাল আৰু এডাল আছে, ক'ত বা আছে এইডাল? আছে এইডাল ধুনীয়াকৈ পাত ওলাইছে। জেতুকাৰ ডাল তাৰমানে এনেকৈ কাটি, সৰুকৈ কাটি যদি পানীত থৈ দিওঁ, কেইদিনমান পানীত থোৱাৰ পিছত মানে শিপা ওলাই পানীতে, তেনেকৈ যদি ৰুই দিয়া হয় তাৰপিছতে এনেকুৱা গছ হয়। মই এইডাল নলবাৰীত যেতিয়া আছিলোঁ এম এ কৰি থাকোঁতে, তেতিয়া আমাৰ মালিকহঁতৰ ঘৰৰ মানে জেতুকাৰ এডাল গছ আছিল ঘৰত। সেই গছডালৰ মানে ডালবিলাক কাটি পেলাইছিল, তেতিয়া মানে লৈ আহিছিলোঁ, এনেকৈ পানীত থৈ দিছিলোঁ, তাৰপিছত এয়া ইমান ধুনীয়া হৈছে। এতিয়া জেতুকা ছিঙি লৈ যাওঁ, এইখন লৈ আহিছোঁ জেতুকা ছিঙিবলৈ। আমি জানো জেতুকা আমাৰ চুলিৰ কাৰণে ভাল, লগতে নখৰ যদি বিভিন্ন বেমাৰ আজাৰ হয় নখত লগালেও ভাল। ইয়াৰ গন্ধটো বহুত ধুনীয়া লাগে। ইচ্ছা কৰিলে আপোনালোকেও এনেকৈ টাবত বা বাল্টিত, টাবতকৈ বাল্টিত, ডাঙৰ বাল্টিত ৰুলে ভাল হয়। পুৰণা বাল্টি চাল্টি আছে যদি তাতে ৰুব পাৰিব। এয়া জেতুকা ছিঙি হৈ গ'ল মোৰ, বেছি নালাগে, অকলেহে লগাম। এখন হাততহে লগাম, এখন হাতত লগাব নোৱাৰোঁ, অকলে দিগদাৰ হয়। এইখিনিৰ লগতে মোৰ ফুলৰ বাগিচাখন দেখুৱাই লৈছোঁ। বেলেগ ফুল নাই, বহুত ফুল ৰুইছিলোঁ, কিন্তু এই নাৰ্জী ফুল, চবফালে নাৰ্জী ফুলেই হৈ গৈছে। এই দুপৰ টেঙা বুলি আমাৰ ইয়াতে পাতেগাজা বুলি কয়, এইটো পেটৰ কাৰণে ভাল খুব। কিবা কিবি ফুল আছে আৰু, কিন্তু এই নাৰ্জী ফুলে বেছি হৈ গৈছে চবফালে। শাকৰ গছো হৈছে, গোলাপ ফুল চুল নাই বেছি।
এই নাৰ্জী ফুলৰ কলি হৈছে এয়া নয়নতৰা ফুল আছে এইডাল ডিচেম্বৰত হয় হালধীয়া হৈ যায় একদম ধুনীয়া দেখিবলৈ এইডাল এডাল ফুলটো শুকাই গৈছে কিবা সেইটো অশোক ফুল নে নিৰ্মালী ফুল বুলি কয় বা এইডালক আৰু এইডাল জবা ফুল ফুল হোৱাই নাই এতিয়ালৈকে আগতে হৈছিল এতিয়া আৰু এইটো কলি হৈছে এইটো নাৰ্জী ফুল এইকেইডাল নিজে নিজে হৈছে কিন্তু মানে আগতে আছিল তাৰ পৰা ফুলবোৰ পৰি পৰি এনেকৈ গছবিলাক হৈছে চব ভৰ্তি হৈ গৈছে নাৰ্জী ফুলেৰে ডাঙৰ ডাঙৰ হয় ফুলকেইডাল আৰু এইডাল এডাল চব কলিয়ে হৈ আছে মানে ফুল হোৱাই নাই আৰু এইডাল কাগজ ফুল বুলি বাগান ভিলা বুলি কয় আমি কাগজ ফুল বুলি কওঁ ফুলবিলাক সৰি গ'ল হৈছিল ইয়াতে আছে আৰু এইডাল কি ধুনীয়া হৈছে চম্পা ফুল এইখিনিয়ে আৰু বেলেগ নাই আগতে বহুত আছিল কিবা কিবি গছ ৰুইছিল এতিয়া নোহোৱাই হৈ গৈছে এইডাল এডাল জবা ফুল ঘৰত যাওঁ এতিয়া আৰু জেতুকা লগাব লাগে আৰু পাতাত বটাই ভাল মিক্সিত বটাতকৈ ইয়াতে বটিলে বেছি মিহি হয় মায়ে মোক জেতুকা লগাই দি আছে আৰু মোৰ যিডাল জেতুকাৰ গছ আছে সেইডাল মানে একদম লগালে ইমান জল্দি কালাৰ হয় আৰু ধুনীয়া হয় ইমান কালাৰটো চাওকচোন কিমান ধুনীয়া হৈছে এয়া বৰা চাউল এইখিনি ৰেডি কৰিছে মাহ কাৰাইৰ কাৰণে কাৰাই ভাজিবলৈ আমাৰ ইয়াতে কাৰাই বুলি কয় দেই তো মায়ে ভাজি আছে কিছুমানে বালিত ভাজে আমাৰ নিমখতে ভাজে মায়ে বালিত কিবা ভাজিলে বালা বালা হয় অলপমান সেইকাৰণে নিমখতে ভাজিছে এয়া মায়েও জেতুকা লগাইছে আৰু দেখাই দিছে কেইখনমান মালপোৱা বনালোঁ মালপোৱা তেল পিঠা যি বুলি কয় আৰু বিহু বুলি কেইখনমান পিঠা লগতে মাহ কাৰাই আৰু লাড়ু আৰু লগতে কেইখনমান বৰা চাউলৰ নাৰিকল দিয়া পিঠাও বনালোঁ এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু সকলোৱে যাতে কুশলে থাকে ভালে ভালে দিনবোৰ পাৰ হয় আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ